স্বাগতম জনাইছোঁ আমাৰ ফেক নিউজলৈ। তো মই আজি আছোঁ ঠেংমেলা গাঁৱত, আৰু ঠেংমেলা গাঁৱত মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আছে মুখমেলা। ঠেংমেলা গাঁৱত প্ৰতি বছৰে চলি অহা এখন অভিনয় আজি চাবলৈ আছোঁ। তো মোৰ সহযোগী কেমেৰামেনক দেখাবলৈ অনুৰোধ জনাইছোঁ। কি হয় কি সহযোগী মুখমেলা সকলো দৃশ্য দেখাবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। এই জয় চিধাই যাওঁ। তো আপোনালোকক সকলো দৃশ্য দেখাব মোৰ সহযোগী মুখমেলা তুমি আমাৰ মঞ্চৰ বেলে কেমেৰা ঘূৰাই দিয়া। Ladies and gentlemen, and whoever of the village, and the monosaulism and come. That's my from monosaulism. Please come. And it is fine. স্বৰ্গীয় ৰাইজ, একক প্ৰতিযোগিতা আমি আয়োজন, একক অভিনেতাত আমি আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ মনোজ চাউল হিজা। তেখেতক মঞ্চলৈ আহিবলৈ আমি আহ্বান জনাইছোঁ। মনোজ চাউল হিজাক মঞ্চলৈ আহিবলৈ মঞ্চ এখন নহয়, তেখেতৰ অভিনয় কৰিবলৈ আহ্বান জনোৱা। আপোনালোকে এই অভিনয় চাবলৈ ৰেডি হৈ থাকক। আমাৰ কেমেৰা পাৰ্চন আমাৰ মুখমেলাই আপোনালোকক দেখাব। আৰম্ভ কৰি দিওঁ মই দিওঁনে? কৰক অঁ বোলে একদম প্ৰগ্ৰেমটো আজি ধৰ মাৰ হ'ব লাগিব। এখন গাঁৱত এটা ছাত্ৰ আৰু এটা মাষ্টৰ আছিল। এই ছাত্ৰটো বৰ বুৰ্বক আছিল। তাক মাষ্টৰে ক'লে বোলে বাবু তই চাৰিটা ইংলিছ আখৰ মুখস্থ কৰিম দেখালে। কি ক'লা? হ'ব ছাৰ মই আনিম। সি ঘৰত গালি ভাবি আছে। তাৰপিছত ভাবি থাকোঁতে মাকে তাক ভাত খাব মাতিলা। বাবু ভাত খাই সি ক'লা মায়ে মই ভাত নাখাওঁ। তেতিয়া সি ক'লাক মাকে ক'লাক আৰু তাক ক'লাক বোলে ননচেন্স টুপিড। সেইকেইটা সি মাইণ্ডটোত আহিল এইটোতো ইংলিছ আখৰ ৰ মই লিখি ল'ম। সি লিখি ল'লাক, ভাতকেইটা খালাক। মাকে ভাতৰ পিছত গালি দিয়াৰ কাৰণে সি বাটত দিয়ে ওলাই আহিল। লহটিং এটা আহিছে, সি যাই পালাক বাট। লহটিঙে ক'লাক হে ভাঙা চিঙে লহটিং আছে সেনেকৈ ক'লাক। সি ক'লাক বাহ এইটো ইংলিছ শব্দ মই লিখি লওঁ। সি ধৰি লিখি ল'লাক। হাতীবিলাক আহিলি লগৰ চলিৰ লগত সি বল খেল লাগে। বল খেল ৰাস্তা দি এটা কানা পাৰ হ'ব পৰা নাই। তাৰপিছত এটা মানুহ পাৰ কৰি দিলাক। কানাটো সুধিলাক বাপা তই কোনি? সি ক'লাক আই এম এ হিউমেন। ক'লাক বাপৰে বাপ এইটো ইংলিছ শব্দ এইটো। তাৰপিছত লিখি ল'লাক। তাৰপিছত সি যাই আছে আৰু গুচি গ'ল বল খেলবা। য'তে এটা ছোৱালী ফোন কৰি আছে। সি কৈ আছে হাই ডাৰ্লিং মই কালি যাম আজি নেযাওঁ। সি তেতিয়া ভাবিলাক বোলে এইটোতো ইংলিছ শব্দ, লিখি ল'লা। নেক্সট দিনা সি স্কুলত আহিল। তাক মাষ্টৰে সুধিলাক বোলে বাপা তই ইংলিছকেইটা মুখস্থ কৰিছা না? তাৰপিছত মাষ্টৰক ক'লা কি হোৱাট ননচেন্স। তাৰপিছত মাষ্টৰে ক'লাক হা তই মোক কি কৈছা? হোৱাট ননচেন্স কৈছা? তই এখন কি বুলি ভাবিছা? কৈছে ভাঙা চিংগল লহটিং। ভাঙা চিঙা লহটিং বুলি কওঁতে ক'লাক তই নিজকে কি বুলি ভাবা? দিছা আমি হিউমেন। তাৰপিছত মাষ্টৰে ক'লাক চকীদাৰ গুলাই দি। কেইটা চকীদাৰক সি কি ক'লে জানে? সি চকীদাৰক কৈছি জান মই আজি নাযাওঁ কালি যাম। আপোনালোকে প্ৰথম দৃশ্য দেখা পালে। প্ৰথম দৃশ্যত চাউল হৈ যায় অতি সুন্দৰ অভিনয় কৰিছে। এতিয়া দ্বিতীয় দৃশ্য আৰম্ভ। এয়া আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্বেখ হাছিনা। এই মঞ্চত উপস্থিত হৈছে শ্বেখ হাছিনা। মোৰ নাম শ্বেখ হাছিনা। মই মেলামুৱা গাঁৱৰ পৰা আহিছোঁ। মই এটা বিহু গান গাম। চেনি গাখীৰ গুড় আছেনে ঘৰত তোৰ? বিহু মাৰি মাৰি টিপতে সোমাই যাম এবাতি দিবি মোক। তাৰে পেট ভৰিব মোৰ, তাৰে পেট ভৰিব মোৰ। চিৰাও দিবি খাম, পিঠাও দিবি খাম। চিৰাও দিবি খাম, পিঠাও দিবি খাম। চিনাকি হোৱা দুদিন পাছত ঘনাই যাবলৈ চাম। তোৰ গালতে চুমা খাম, তোৰ গালতে চুমা খাম। পাউডাৰ আনি দিম, হিমানি আনি দিম। পাউডাৰ আনি দিম, হিমানি আনি দিম। চাদৰ মেখেলা যি বিচৰা সকলো আনি দিম। তোক মই পলুৱাই নিম, তোক মই পলুৱাই নিম। পকাকৈ কমলা দীঘলকৈ নঙলা, পকাকৈ কমলা দীঘলকৈ নঙলা।
গোটেই ৰাতি জীৱন কটাই হলো মই নগৰা ও মই তোৰে পগলা ও মই তোৰে পগলা। নমস্কাৰ। আপোনাৰ বিহু গানটো চাই বহুত ভাল পাইছে ৰাইজে। আপুনি মুখখন অলপ দেখালে তো ভাল। দৰ্শকসকল আপোনালোকে দেখা পালে শেখ হাছিনা অতি সুন্দৰ অভিনয় কৰিছে। দেখা পালে এইবাৰ আছে চুফিয়া অভিনয় কৰিব। আহক আমি চুফিয়া অভিনয় চাওঁ। তো আমাৰ আহক। এয়া আমাৰ মঞ্চত আমন্ত্ৰণ জনাইছো চুফিয়া। আমাৰ মঞ্চত চুফিয়া উপস্থিত হৈছে। তেখেতক আমি এটি গীত গাবলৈ অনুৰোধ জনাইছো। চুফিয়া, এয়া মঞ্চত চুফিয়া। नमस्कार, मोर नाम सोफिया। जाने मेरी जाने मान के प्यारे भूल नहीं जाना रे, जाने मेरे प्यारे जान तुझे बचपन के प्यारे भूल नहीं जाना रे। तेरी मेरी तेरी मेरी আপুনি গান গাব নাজানে পুৰস্কাৰ পাইছে। মই গালো হয় পাইছে হ'ব হ'ব। মোক ভয় কৰি আহিছে মই গালো হক ৰাজ আপোনালোকে দেখা পালে একক অভিনয়। শেখ হাছিনা অতি সুন্দৰ অভিনয় কৰিছে। মনোজ হাজৰিকাই অতি সুন্দৰ অভিনয় কৰিছে। আৰু ইফালে আমাৰ মোক এটা খুবেই ভাল লাগিছে, সমিতিৰ ফালৰ পৰাই মোক কিছুমান ভাষণ দিবলৈ অনুৰোধ জনাইছে। তো আপোনালোকে চাই থাকক। এতিয়া বঁটা বিতৰণি হ'ব। তো ধন্যবাদ। এতিয়া আমি পুৰস্কাৰসমূহ আমি বিতৰণ কৰিবলৈ ওলাইছোঁ আৰু আমি সাংবাদিক নিপন ডেকাক আমি অলপ সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ আৰু খন্তেক পিছতে আমি পুৰস্কাৰসমূহ বিতৰণ কৰিম। স্বৰ্গীয় ৰাইজ, এইখিনি মোক সুবিধা দিয়াৰ বাবে খুবেই ভাল লাগিছে। আৰু আমাৰ এই গাঁৱৰ প্ৰথম অভিনেতা হিচাপে অভিনেত্ৰী হিচাপে শেখ হাছিনাক ফাৰ্ষ্ট পুৰস্কাৰ দিয়া হ'ল। তো আমি পুৰস্কাৰটো দিবলৈ কমিটিক অনুৰোধ জনাইছোঁ। তো আমি পুৰস্কাৰ দিবলৈ লাংঘাচা দৈমাৰীক অনুৰোধ জনাইছোঁ শেখ হাছিনাক ফাৰ্ষ্ট পুৰস্কাৰ দিব। ধন্যবাদ। প্ৰথম পুৰস্কাৰ বিজেতা শেখ হাছিনা। তো পুৰস্কাৰ দিব আমাৰ লাংঘাচা দৈমাৰী। প্ৰথম পুৰস্কাৰ বিজেতা শেখ হাছিনা। আৰু শেখ হাছিনাক বোধহয় খুবেই ভাল লগা হ'ব, কাৰণ তেওঁৰ কণ্ঠ বহুতেই সুন্দৰ। গতিকে আমি মোৰ ফালৰ পৰা নহয়, ৰ'ব আপুনিও পাব, মোৰ ফালৰ পৰা নহয়, ৰাইজৰ ফালৰ পৰা শেখ হাছিনাৰ মুখখন চাবলৈ বহুত ইচ্ছা কৰিছে। হয়নে ৰাইজ কওক? তো আমি শেখ হাছিনাৰ মুখখন চাবলৈ বহুতে উৎকৃষ্ট হৈছোঁ। শেখ হাছিনা, আপুনি মুখৰ কাপোৰখন গুচাই দিয়ক। খুব সুন্দৰ শেখ হাছিনা, খুব সুন্দৰ হয়, বহুত সুন্দৰী হয় শেখ হাছিনা। আপোনাৰ মুখ লাগিব পাৰে, গতিকে আপুনি কাপোৰখন মাৰি দিয়ক। ধন্যবাদ। তো আমাৰ দ্বিতীয় পুৰস্কাৰ বিজেতা স্বৰ্গীয় মনোজ চাউলহেজুৱা। স্বৰ্গীয় নমা আছোঁ। হ'ব স্বৰ্গীয়কে। তো আমি ছেকেণ্ড পুৰস্কাৰটো দিব খুজিছোঁ মনোজ চাউলহেজুৱা। এইবাৰ আমাৰ তৃতীয় পুৰস্কাৰ হৈছে চুফিয়া বেগম, তৃতীয় পুৰস্কাৰ বিজেতা। তো আমাৰ বঁটা বিতৰণী সভা ইমানতে সমাপ্ত কৰিল। আমাৰ এই বছৰে বছৰে চলি অহা তো আমাৰ সভা ভংগ হ'বই। শান্তি নে তো কয়টা গেছি। এই মুখ মাৰিলে কেমেৰা ভালকে ধৰ। কেমেৰা বন্ধ কৰিছে, মাৰিম কেমেৰা।